হেল্ল' এভৰিৱান, ৱেলকাম টু ষ্টাডি মেটেৰিয়েলছ। মই আজি আপোনালোকৰ হৈ যোৱা আছাম পুলিচ এক্সামৰ জিকে পাৰ্ট 2 আনচাৰ কিখিনি লৈ আনিছোঁ। আপোনালোকে কেলকুলেট কৰি যাব আপোনালোকৰ কিমানখিনি কাৰেক্ট হৈছে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো চাওক, অসম কায়কিং আৰু কেনয়িং প্ৰশিক্ষণ কেন্দ্ৰ ক'ত অৱস্থিত? ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব মৰিগাঁও, অপশ্যন ডি। অসম পুলিচ প্ৰশিক্ষণ মহাবিদ্যালয় ক'ত অৱস্থিত? ইয়াৰ কাৰেক্ট আনচাৰ হ'ব দেৰগাঁও। 43টো চাওক, গৰমপানী অভয়াৰণ্য ক'ত অৱস্থিত? ইয়াৰ কাৰেক্ট আনচাৰ হ'ব ডিফু। 44 নম্বৰ কুৱেশ্যনটো, কাৰ ৰাজত্বকালত চীনা পৰিব্ৰাজক হিউৱেন চাঙে কামৰূপ ভ্ৰমণ কৰিছিল? ইয়াৰ আনচাৰটো হ'ব ভাস্কৰ ভ্ৰমণ। এছিয়ান ডেভেলপমেণ্ট বেংকে অসমৰ নৱীকৰণযোগ্য শক্তি ক্ষমতা বৃদ্ধি আৰু শক্তি সুৰক্ষা উন্নত কৰাৰ বাবে শেহতীয়াকৈ কিমান পৰিমাণৰ ঋণ অনুমোদন কৰিছে? এইটো আপোনালোকে কি দিলে বাৰু আনচাৰটো? ইয়াৰ আনচাৰটো হ'ব $434.25 বিলিয়ন। 46 নম্বৰ কুৱেশ্যনটো, 1942 চনৰ ভাৰতীয় আন্দোলনত তলৰ কোনজনক ফাঁচি দিয়া হৈছিল? ইয়াৰ আনচাৰটো পিয়লি ফুকন হ'ব। 47টো চাওক, অসমৰ লগত কোন দুখন দেশৰ আন্তঃৰাষ্ট্ৰীয় সীমা আছে? এইটো মই মোৰ ভিডিঅ'ত কৈ আছিলোঁ। ইয়াৰ আনচাৰ হ'ব ভূটান আৰু বাংলাদেশ। 48 নম্বৰ কুৱেশ্যনটো, ভাৰতৰ বৃহত্তম নদী দ্বীপটো ক'ত অৱস্থিত? এইটো জানেই আৰু সকলোৱে, অসমত। 49টো চাওক, অসমৰ একমাত্ৰ মালভূমি হৈছে? ইয়াৰ কাৰেক্ট আনচাৰ হ'ব কাৰ্বি মালভূমি। 50 নম্বৰ কুৱেশ্যনটো, চিয়াবুনি তালিচৰ ফাটিয়া-ই বিয়া তলৰ কোনখন ঘটনা জনাৰ বাবে গুৰুত্বপূৰ্ণ উৎস? ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব মিৰ জুমলা অভিযান। 51 নম্বৰ কুৱেশ্যনটো, তলত দিয়াবোৰৰ কোনটো অৰ্থনীতিৰ মুখ্য স্তম্ভ? এইটো সকলোৱে জানিব, কি কাৰ্য। তাৰপিছত 52, কোন চনত অসমত চতুৰ্থ তেল শোধনাগাৰ নুমলীগড়ত সূচনা কৰা হৈছিল? ইয়াৰ কাৰেক্ট আনচাৰ হ'ব বি, 1999। 53 নম্বৰ কুৱেশ্যনটো, অসমত প্ৰধানকৈ উৎপন্ন হোৱা খাদ্যশস্যবিধ হৈছে? এইটো এটা ইজি কুৱেশ্যন, ধান। 54 নম্বৰ কুৱেশ্যনটো, কামাখ্যা মন্দিৰ ক'ত অৱস্থিত? এইটো মই কৈছিলোঁ, নীলাচল পাহাৰত। তাৰপিছত 55 নম্বৰ কুৱেশ্যনটো, আহোম ৰাজবংশৰ শেষৰগৰাকী স্বৰ্গদেউ কোন আছিল? এইটো মই কৰাইছিলোঁ, পুৰন্দৰ সিংহ। নেক্সট কুৱেশ্যন, জয়দৌল কাৰ স্মৃতিত নিৰ্মাণ কৰা হৈছিল? ইজি কুৱেশ্যন হয়, জয়মতী কুঁৱৰী। তাত 57 নম্বৰ কুৱেশ্যনটো, নিম্নলিখিত জিলাসমূহৰ কোনখন জিলা বৰাক উপত্যকাত অৱস্থিত নহয়? এইটো আপোনালোকে অপশ্যন এলিমিনেট কৰি পিনি আনচাৰটো উলিয়াব পাৰিলেহেঁতেন। ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব মৰিগাঁও। 58 নম্বৰটো আপোনালোকে কোনটো অপশ্যন দিলে আপোনালোকে জনাবচোন মোক। 59 নম্বৰ কুৱেশ্যনটো, অসমৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী কোন আছিল? এইটো মই চাগে কৰাইছিলোঁ, ছয়দা আনোৱাৰী টাইমৰ। 60 নম্বৰ কুৱেশ্যনটো, কাৰ ৰাজত্বকালত ইটা আৰু চূণ চুৰকি মিশ্ৰণ ব্যৱহাৰ কৰি ৰংঘৰ পুনৰ নিৰ্মাণ কৰা হৈছিল? ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব প্ৰমত্ত সিংহ। এইটো এটা ইজি কুৱেশ্যন। 61 নম্বৰ কুৱেশ্যনটো, নিম্নলিখিত কোনটো এটা নিষ্ক্ৰিয় গেছ নহয়? এইটো নহয় সুধিছে, তেন্তে ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব নাইট্ৰজেন, বাকীকেইটা হয়। তাৰপিছত 62 নম্বৰ কুৱেশ্যনটো, 1894 চনত অসম কৃষক বিদ্ৰোহ কোন ঠাইত সংঘটিত হৈছিল? ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব পথৰুঘাট, অপশ্যন চি। 63 নম্বৰ কুৱেশ্যনটো, পুৰুষৰ ICC T20 বিশ্বকাপ 2024ত কোনে শ্ৰেষ্ঠ খেলুৱৈৰ পুৰস্কাৰ লাভ কৰিছিল? ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব জসপ্ৰীত বুমৰা। নেক্সট কুৱেশ্যনটো, 2034ৰ ফিফা বিশ্বকাপ ক'ত অনুষ্ঠিত হ'ব? এইটো মই কৰাইছিলোঁ, চৌদি আৰৱ। 65 নম্বৰ কুৱেশ্যনটো, কোন দেশে ষ্টেণ্ডাৰ্ড মিছাইল 6 উদ্ভাৱন কৰিছিল? ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব আমেৰিকা। 66 নম্বৰ কুৱেশ্যনটো, PM সুৰজ পৰ্টেল কোন মন্ত্ৰালয়ৰ দ্বাৰা ৰূপায়ণ কৰা হৈছে? ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়। 67 নম্বৰ কুৱেশ্যনটো, 2024 চনৰ IPL প্ৰতিযোগিতাত কোনে অৰেঞ্জ কেপ লাভ কৰিছিল? ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব বিৰাট কোহলি। 68 নম্বৰ কুৱেশ্যনটো, 2025-2026ত কোন খণ্ডই আটাইতকৈ বেছি বাজেটৰ অংশ লাভ কৰিছে? ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব শিক্ষা, এডুকেশ্যন। 69 নম্বৰত আছে, ভাৰতৰ বৰ্তমান বৈদেশিক পৰিক্ৰমা মন্ত্ৰী কোন? তেখেত হৈছে S জয়শংকৰ। তাৰপিছত 70 নম্বৰ কুৱেশ্যনটো আপোনালোকে কোনটো অপশ্যন দিলে সেইটো মোক জনাবচোন বাৰু, এইটো অলপ মোক কনফিউজ হৈছে। 71 নম্বৰ কুৱেশ্যনটো হৈছে, ভাৰতৰ প্ৰথম AI চহৰ কোনখন? ইয়াৰ আনচাৰ হ'ব লক্ষ্ণৌ। নেক্সট কুৱেশ্যনটো হৈছে, গ্ৰীণ অস্কাৰ 2024 কোনে লাভ কৰিছিল? ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব পূৰ্ণিমা দেৱী বৰুৱা।
নেক্সট কুৱেশ্যন হৈছে কোন সংস্থাই শিশু পুষ্টি প্ৰতিবেদন 2024 প্ৰকাশ কৰিছিল ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব WHO। নেক্সট 75 নম্বৰ কুৱেশ্যনটো হৈছে বিশ্ব সংবাদ স্বাধীনতা সূচাংক 2024 মতে 180খন দেশৰ ভিতৰত ভাৰতৰ স্থান কিমান ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব 159। নেক্সট কুৱেশ্যন জাতীয় কেঞ্চাৰ সচেতনতা দিৱস কেতিয়া পালন কৰা হয় ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব 7 নৱেম্বৰ। নেক্সট কুৱেশ্যনটো প্ৰতি বছৰে জোনবিল মেলা কোনখন জিলাত অনুষ্ঠিত হয় এইটো এটা ইজি কুৱেশ্যন মৰিগাঁও জিলা। তাৰপিছত 78 শিল্পী দিৱস কেতিয়া উদযাপন কৰা হয় ইয়াৰ কাৰেক্ট আনচাৰটো জানেই চাগে সকলোৱে 17 জানুৱাৰী। 79 নম্বৰ কুৱেশ্যন অসমৰ ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব গুৱাহাটী। একেবাৰে শেষৰটো কুৱেশ্যন ASTC অৰ্থ হ'ল এইটো এটা ইজি কুৱেশ্যন আছাম ষ্টেট ট্ৰেন্সপৰ্ট কৰ্প'ৰেশ্যন অপশ্যন চি। তেন্তে বন্ধুসকল আজি ভিডিঅ'টো ইমানখিনি আছিলে আপোনালোকৰ কেইটা কাৰেক্ট হ'ল কমেণ্টত জনাব আকৌ নেক্সট এটা ভিডিঅ' লগ পাম ধন্যবাদ।